আজি আমি দেবৰগাঁও সমষ্টিৰ অন্তৰ্গত আমি যে আমাৰ যুৱ চাম আছে যেহেতু আমি জানো যে আমাৰ বিটিআৰ অঞ্চলত ফুটবলৰ লগত এটা ব্লাডৰ এটা সম্পৰ্ক আছে আমাৰ যিকোনো জনগোষ্ঠীৰ মানুহে ফুটবল খেলি বহুত ভাল পায় আৰু এই অঞ্চলৰ পৰা বহুত ডাঙৰ প্লেয়াৰ আমাৰ ইণ্ডিয়া লেভেললৈ বা ISPL IPL এনে ধৰণৰ খেলাবিলাকৰ সকলোৱে এটা অংশীদাৰ হ'বলৈ সক্ষম হৈছে দুৰাং কাপ হৈ গ'ল এইবিলাকক লৈ পেলাই যেহেতু ভাৰতৰ এটা নতুন এটা পৰিচয় হ'বলৈ গৈ আছে যে ফুটবল এটা এনেকুৱা এটা গেম বিটিআৰৰ পৰা এনেকুৱা এটা ল'ৰাবিলাকে খেলে বা তাৰ পৰা প্লেয়াৰ ওলায় গতিকে তেখেতসকলৰ আৰু মনৰ যোনটো ইচ্ছা এইটো যাতে ডবল বুদ্ধিৰে হয় ইয়াৰে কামনা লৈ পেলাই আমি ফুটবলৰ লগত যিখিনি সামগ্ৰী নেটৰ পৰা আদি কৰি সকলো ইয়াত আজি ডিষ্ট্ৰিবিউশ্যন চেৰেমনি চলি আছে আজি ইয়াতে একজেক্টলি 100ৰ ওপৰৰ ক্লাবক ইয়াত মানে ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব আৰু বিটিআৰৰ 40টা সমষ্টিতে সেই কাৰ্যসূচীটো চলি আছে আৰু পৰৱৰ্তী সময়ত আমি ভলীবল আৰু কেৰাম আমি নৱপ্ৰজন্মক যাতে ড্ৰাগছৰ পৰা বিৰত থাকে বেয়া যিখিনি এক্টিভিটি আছে তাৰ পৰা যাতে বিৰত থাকে এই আটিগুৰি সাঙুৰাই লৈ পেলাই এই নতুন চিন্তাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই এই যোনটো কাৰ্যসূচী সেইটো কৰি আছে আৰু কি পোনপ্ৰথমে আমি বৰ্তমানৰ যি চৰকাৰ আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিটো চৰকাৰ আমি প্ৰমোদ বড়ো ছাৰক আমি ধন্যবাদ দিব লাগিব ধন্যবাদ জ্ঞাপন কৰিব লাগিব কাৰণ বিগত দিনত আমি দেখিবলৈ পাইছোঁ যে 10-15 বছৰ আগত যিটো আমাৰ যুৱ চামবিলাক মানে এনেকুৱা পৰিৱেশৰ মাজত মানে চলি আছিলে মানে ক'তবা মেলা ফাটা সময়ত মেলাত মানে গৈ কিনি মেলাত মানে বিভিন্ন মানে অসামাজিক কাৰ্যকলাপত লিপ্ত হৈছিলে আৰু আজি যিটো 2020ৰ যিটো ফিজ একৰ্ড হৈছিলে আৰু আজি যিটো চৰকাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বৰ যিটো চৰকাৰ এই চৰকাৰে এনেকুৱা পৰিৱেশ গঢ়ি তুলিব বিচাৰিছে যে যুৱ চামবিলাকৰ কাৰণে যাহাতে মানে এটা ভাল ৰাস্তা এটা ভাল দিশত আগুৱাই লৈ যায় আৰু যুৱ চামবিলাকৰ কাৰণে এটা পৰিৱেশ মানে ভাল পৰিৱেশ এইটো দিয়া যাওক বুলি সেইটো কাৰণে আজি কেতিয়াবা নলেজ ফেষ্টিভেল পাতিছে আৰু মাজে মাজে ডাঙৰ এটা ফুটবলৰ যেনেকা দুৰাং কাপ ISPL সন্তোষ ট্ৰফি আমাৰ কোকৰাঝাৰ ঠাইতে পাতি দিয়া হৈছিলে গোটেই দিকটো চাই পেলাই আজি সৰু সুৰা ক্লাববিলাকক মানে এটা কি বুলি কয় এইটো এটা নেট ফুটবল জাৰ্চি গ্লভছ সেইবিলাকক মানে বিলাই দিয়া হৈছে সেইটো কাৰণে আমি আমাৰ বিটিআৰ চৰকাৰ প্ৰধান সন্মানীয় আমি ধন্যবাদ যাচিছোঁ আজি আমি 63টা ক্লাবক বিলাই দিয়া হৈছে Assam Focus